Hey guys, welcome to a new vlog. মানে guys, মোৰ ফাৰ্মৰ কাৰণে মই গাহৰিক কি দানা দিওঁ সেইটো কি দানা ব্যৱহাৰ কৰোঁ মানে কি কেনেকৈ দানাটো দিওঁ সেইগিলা দেখাম আজি আপোনালোকক কেনেকৈ আহক বলক চাওক। এয়া গডৰেজৰ ষ্টাৰ্টাৰ মানে সৰু গাহৰিৰ কাৰণে মানে এমাহ হোৱা গাহৰিৰ কাৰণে এইটো ষ্টাৰ্টাৰ। এইটো গাইজ সিজাই কেনে দানা বনাওঁ মানে এতিয়া চাউল আৰু আলু মানে আলু দোকানত মানে পচা আলুগিলা কম দামত পোৱা যায় সেইকাৰণে আৰু তো ঘৰতে দোকানখন আছে মানে সেইকাৰণে পচা মানে আলুগিলা বেয়া হৈ গ'লে এতিয়া গাহৰিৰ কাৰণে হৈ যায় মানে কম খৰচতে দানাটো হৈ আছে আৰু মোৰ মানে এনে সৰু গাহৰিৰ কাৰণে এটা দানাটোৰ মানে কিনা দানাও ক'ব লাগিব না সেইকাৰণে হৈ যাব এইখিনি দি। এফালে আছে গাইজ গডৰেজৰ ষ্টাৰ্টাৰ এটিএফ ভৰাই অনা মানে ইয়াত বেছি দিব নালাগে এনেই কমকৈ দিলে হৈ গ'ল মানে সৰু গাহৰি না বেছি দিলে মানে হাগা হৈ যায়। এতিয়া আমি দিছোঁ 3টা গাহৰিৰ কাৰণে এই দুই সোপা আৰু ইয়াতে আছে গাইজ মল মানে চাউলৰ গুড়ি এইটো তাৰমানে মলো দিব লাগিব তাৰমানে নহ'লে খাবলৈ বেয়া পায় তাৰমানে গাহৰিয়ে। এতিয়া আমাৰ হৈ গৈছে মিক্সাৰ আৰু মোৰ এনেই এটা মন আছে মিনাৰেল মিক্সাৰ দিয়াৰ কাৰণে মিনাৰেল মিক্সাৰ দিব লাগিব এতিয়া মানে নালাগে বুলি কৈছে। ইয়াতে পানী দিব লাগিব তাৰমানে আহক এতিয়া পানী দিম ইয়াতে মানে দানা মাছবিলাক মানে পানী নামান বেছিকৈ দিব লাগে এনে গাহৰি সৰু গাহৰিগিলা আৰু এইটো এতিয়া ভালকৈ মিক্স কৰি লওঁ আমি ভালদৰে এইটো মিক্স কৰি ল'ব লাগিব। এনেকুৱাই জুলীয়া হ'লে আৰু দিব পৰা হৈছে আৰু আহক এতিয়া দানা দিম দানা দিম মানে এনেকৈ দানা দিলে গাইজ পেকেট দানা যদি আমি কিনি খুৱাওঁ মানে গাহৰি কটা মানে খাবলৈ ভাল পায় আৰু মানে দেখিবলৈ পাইছে কেনেকৈ খাইছে গাহৰি দানা মানে এনেই দানা দিলে মানে খাবলৈ বেয়া পায় এইটো খৰ হয় মানে এই ষ্টাৰ্টাৰ দাম বেছি কিন্তু ষ্টাৰ্টাৰ দানাৰ কিন্তু গাহৰি কিন্তু ফটাফট গ্ৰ'থ হয় আৰু সেইকাৰণে আৰু মই এটা নাজানো দেচোন এতিয়া মানে আৰম্ভ কৰিছোঁ এতিয়া দেখা পাব আপোনালোকেও মোৰ লগতে কিমান ডাঙৰ হয় কি মাহত কিমান ডাঙৰ হয় আৰু যেতিয়া আহি কটা 25 কিলোৰ ওপৰত হৈ যাব এতিয়া গ্ৰ'ৱাৰ দানা আনিব লাগিব গ্ৰ'ৱাৰ দানা পিছত আৰু তাৰে পিছত আৰু ফিনিচাৰ দানা আনিব লাগিব সেইখিনিয়ে এতিয়া কেতিয়া ডাঙৰ হয় কেতিয়া লাগি আপোনালোকক আপডেট দি থাকিম। এতিয়া আমি এইখিনিতে আমাৰ এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ।